Hello everyone, welcome to my another mini blog. আৰু আজি যাবলৈ ওলাইছে যোৰহাট তিতাবলৈ মহালয়া চাবলৈ আৰু এতিয়া বাজিছে 4টা। এয়া চাওক কিমান আন্ধাৰ হৈ আছে। যোৱাবাৰটো 3:30ত আমি হোষ্টেলৰ পৰা ওলাইছিলোঁ, কিন্তু আজি উঠোতে অকমান দেৰি হৈ গ'ল। যি নহওক এয়া ওলোৱা হৈ গ'ল। এতিয়া আমি যাম মহালয়া চাবলৈ আৰু আপোনালোককো দেখুৱাই দেখিম। আৰু চাওকচোন মানুহৰ ভিৰ। এই ভিৰটো জানেনে ৰাতিপুৱা 1টা বজাৰ পৰা 5 বজালৈকে থাকে। আমাৰতো আহোঁতে বহুত দেৰি হৈ গ'ল। আৰু আজিৰ মহালয়াৰ এই দিনটোত ৰাতিপুৱাৰ বতাহজাক লোৱাটো ভাল বুলি কোৱা শুনিছোঁ। আৰু এই যে গাড়ীকেইখনত গৈছে, এইকেইটা মূৰ্তি বুলি নাভাবিব দেই, এইকেইটা মানুহ হয়। মহাদেৱ মা পাৰ্বতী মা এনেকৈ সজাই লৈ যোৱা হৈছে। আৰু আমি কেইটাই জিলাপি বিচাৰি একেবাৰে হাহাকাৰ, কাৰণ মহালয়া বুলি জিলাপি খোৱাৰ এটা বেলেগে মজা থাকে। আৰু সেইবুলি আমি এই দোকানখনত জিলাপি থকা বুলি গম পাই ইয়ালৈকে আহিলোঁ আৰু আমি গোটেইকেইটাই জিলাপি আৰু গাখীৰ দিয়া চাহ অৰ্ডাৰ দিলোঁ। ৰাতিপুৱাই 5 বজাতে গাখীৰ দিয়া চাহ আৰু জিলাপি খাই বেলেগ ফূৰ্তি পাৰোঁ। পিছত যদি পেটৰ প্ৰব্লেম হয় সেইটো দেখা যাব আৰু এই হোষ্টেল আহি পাৰোঁ। আজিৰ ব্লগটো ইমানেই আছিলে। আকৌ লগ পাম অন্য এটা মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই।